আপোনালোকে ফেচবুকত, ইনষ্টাগ্ৰামত নতুবা ইউটিউবত চেনেল খুলিছে নেকি? যদিহে আপোনালোকে খোলা নাই তেতিয়া নিশ্চয়কৈ ভাবিছে, সকলোৱে আপোনালোকে দেখি আছে ফেচবুকত বহুত টকা ইনকাম কৰি আছে। ইনকামৰ কথা বাদ দিয়ক, যদিহে আপোনালোকৰ নিজৰ কিছুমান প্ৰতিভা আছে, আপোনালোকে যদি দেখাব চেষ্টা কৰিছে, নিশ্চয়কৈ আপোনালোকে এটা ফেচবুক চেনেল নিশ্চয়কৈ খুলিব ভাবি আছে। আৰু তাৰ বাবে আপোনালোকৰ বিশেষকৈ প্ৰয়োজন হয় ভইচ অভাৰ যেতিয়া দিয়ে, তেতিয়া আপোনালোকৰ ভইচখিনি যাতে অডিয়েঞ্চৰ মাজলৈ ক্লিয়াৰকৈ যায়, তাৰ বাবে আপোনালোকৰ লাগিব এটা ভাল মাইক। এইটো মই বাই কৰিছোঁ মাত্ৰ 1500 টকা দি, আৰু ইয়াৰ যোনটো ভইচ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আপোনালোকে শুনি আছে মোৰ মোবাইলত ৰেকৰ্ডিং হৈ থকা ভইচখিনি, আৰু এতিয়া আপোনালোকক শুনাম এই মাইকৰ ভইচটো কেনেকুৱানো। আপোনালোকে বৰ্তমান শুনি আছে গ্ৰেনাৰৰ যোনটো মাইকৰ ভইচ কেনেকুৱা পাইছে, হয়তো অলপ হ'লেও আপোনালোকে ডিফাৰেণ্টটো পাইছে। আৰু যিহেতু আপোনালোকে যেতিয়া ফেচবুক নতুবা ইউটিউব হওক, ইনষ্টাগ্ৰামত হওক, যেতিয়া আপোনালোকে ইনফ্লুৱেঞ্চাৰ হিচাপে কাম কৰিব, নতুবা আপোনালোকৰ যিখিনি কণ্টেণ্ট আছে আপুনি যেতিয়া অডিয়েঞ্চৰ মাজলৈ লৈ যাব চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ বিশেষকৈ প্ৰয়োজন হ'ব মানুহখিনিয়ে যাতে সেই ভইচখিনি ভালকৈ শুনা পাইছে। আৰু তাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এটা বিশেষ মাইকৰ। আপোনাৰ মোবাইলৰ কেমেৰা দি কৰা যোনটো ভইচ অভাৰ, তাত হয়তো আপোনালোকে সিমানখিনি ভিউজ নাপাব পাৰে, কিন্তু যদি আপোনালোকে প্ৰফেশ্যনেলি কিবা এটা কাম কৰিব গৈছে, এটা মাইকৰ বিশেষ প্ৰয়োজন হ'ব। সেইখিনি সুবিধা কৰি দিব এই মাইকটোৰ জৰিয়তে। আপোনালোকে এতিয়া শুনি আছে যোনটো গ্ৰেনাৰৰ যোনটো মাইক, তাৰ ভইচ কেনেকুৱা পালে কমেণ্ট ছেকশ্যন জনাব। আৰু যদি আপোনালোকে বাই কৰিব বিচাৰে, মই লিংক কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে তাৰপৰা বাই কৰিব পাৰিব।